आयो बाबा भाई बहन जे तुम्हारा सबके जोहार है चंद्रमा देवी देवता गामा गंजे कमख देवी देव पंतु गामा तापाउनी कोरा में कौन तेरा नक पंचु गाता के दम्बा बड़ी सरनामा का सा है भगवान एक दिन में सिर रात में बीमार में दुख में सुख में सा है क्या आखड़ा बंदना बिजनारी मदने झुमर लागल बारी आखड़ा बंदना बिजनारी मदने झुमर लागल बारी साइलो ধন্যবাদ আপোনালোকক সকলোকে সাংবাদিক বন্ধুসকল। আজি 24 নং দেওপানী অন্তৰ্গত আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ আচাৰ উদ্যোগত হোৱা যি কৰম ফেষ্টিভেল এই 24 নং দেওপানী অন্তৰ্গত আৰু এই ফেষ্টিভেলত আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ একেলগে কৰি আমাৰ যি পৰম্পৰা আদিবাসীসকলৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আজি এই কৰম পৰৱ প্ৰত্যেক বছৰে হয়। এই বছৰে সকলো ৰাইজে সহযোগিতাত সকলো জাতি ধৰ্মৰ সহযোগিতাত আৰু সকলো সমাজৰ সহযোগিতাত এইবাৰ কৰম ফেষ্টিভেল 24 নং দেওপানী অন্তৰ্গত মোৰ সমষ্টিত নমনন্দী চাহবাগিচা ষ্টেডিয়াম অনুষ্ঠিত কৰিছে আৰু ইয়াতে সকলোৱে অংশগ্ৰহণ কৰিছে দূৰ দূৰণিৰ পৰা 24 নং দেওপানী চুকে কোণেৰ পৰা সকলো প্ৰায় 10-15 হাজাৰ মানুহ ইয়াত গোট খাই একেলগে কৰম ৰাজাক আৰু যি পৰম্পৰা আছে আদিবাসীসকলৰ সেই পৰম্পৰাখিনি আগুৱাই লৈ গৈছে আৰু সেই আগুৱাই লৈ গৈ এতিয়া কৰম আমাৰ পূজা হ'ব কৰম ফেষ্টিভেলত আৰু কৰম ৰাজাক স্থাপনা কৰা হ'ব আৰু লগতে সকলোৱে এই কৰম ৰাজাক আজি গোটেই ৰাতি নাচ গান কৰি উদল মাদলে কৰি অহা কাইলৈ তেওঁক বিসৰ্জন কৰা হ'ব। গতিকে আজি আমি সকলোৱে এই কৰম ৰাজাক মানে গোটেই দিনজোৰা কাৰ্যসূচী আছে আৰু দিনজোৰা কাৰ্যসূচীত আমাৰ কৰম আমি যিটো ৰাজা ডাল সেই আমি গৈ প্ৰায় 3-5 কিলোমিটাৰমান দূৰত আমাৰ তেনেকৈ আছে আৰু সেইখিনি আনিছোঁ আৰু সকলোৱে তাতে অংশগ্ৰহণ কৰিছে সকলো জাতি বৰ্ণ ধৰ্ম আৰু সকলো আদিবাসীসকল কৰিছে আৰু তেওঁলোকে সকলো গৈ পেলাই একেলগে গৈ আমি খোজকাঢ়ি তেওঁক নাচ গান ঢোল মাদল বজাই সকলোৱে একত্ৰিত হৈ আমি এই অংশগ্ৰহণ কৰি আজি আমি এই ফেষ্টিভেলটো খুব উলহ মাদলে পালন কৰিছোঁ। গতিকে আজি আমি ইয়াৰ জৰিয়তে সকলোকে মেছেজ কৰি জনাব বিচাৰিছোঁ যে আমাৰ যি
আদিবাসী পৰম্পৰা, সেই পৰম্পৰাখিনি এনেকাই সকলো ৰাইজৰ সহযোগিতাত যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰো সপোন আছে সকলো জাতি ধৰ্ম একেলগে মিলিত, কাৰ্বি আংলঙৰ CMৰো সপোন আছে যে সকলো জাতি ধৰ্ম মিলিত হৈ ফেষ্টিভেলখিনি যাতে পাতে, তাৰে ৰং বিৰং হয়, সেই সপোনবোৰ আজি বাস্তৱিত পৰিণত হৈছে আৰু সকলোৱে একচেপ্ট কৰিছে। গতিকে সকলোকে এই মেছেজ ধন্যবাদ জ্ঞাপন কৰি সকলো আদিবাসী ৰাইজক তথা সকলো জাতি জনগোষ্ঠীক সকলোকে নমস্কাৰ জোহাৰ কাদম জনাই ধন্যবাদ জনাইছোঁ। আচলতে এই প্ৰগ্ৰামটো দুদিনীয়া। যোৱাকালি আমাৰ ৰাতি যিমান আছিলে, এনে আমাৰ যিবিলাক কৰ্মৱতী বুলি কয় তেওঁলোকে 7 দিন উপবাস কৰি এই মানে জাৱা উঠায় আৰু সেই জাৱা আপোনালোকে দেখাব পাৰে জাৱাটো, সেই জাৱা উঠাই 7 দিন তেওঁলোকে উপবাস কৰে আৰু জাৱা উঠাই পেলাই আকৌ তেওঁলোকে আজি গোটেই দিন উপবাস, যেতিয়ালৈকে এইখিনি প্ৰগ্ৰাম শেষ নহ'ব তেতিয়ালৈকে তেওঁ উপবাস থাকিব আৰু তেওঁলোকে বহু কষ্ট কৰে। আৰু লগতে সেই আমি যেতিয়া নেকি ঢোল মাদল বজাওঁ তেতিয়া আমাক সকলোৱে এই প্ৰগ্ৰামটো অংশগ্ৰহণ কৰি আমাৰ সেই কৰ্মৱতীসকলক আমি কৰম ডালটো উঠাই তেওঁলোকক দি নাচ গান কৰি পেলাই আমি আগবঢ়াওঁ। আৰু আমাৰ কাৰ্যসূচীকেইটাক আছিলে আমাৰ যিহেতু চৈতৰ্পণ আছিলে, আমাৰ গছ ৰোপণ আছিলে আৰু নাচ গান বাজনা আৰু আমাৰ এটা ঝুমুৰ হ'ব গোটেই দিন ৰাতি। আৰু তাতে আমাৰ অংশীদাৰ হৈছে বহুতো আমাৰ মানে তেওঁলোকে নাচিবৰ কাৰণে ঝুমুৰ নাচিবৰ কাৰণে বহুতো ৰাতিও অংশীদাৰ হৈছে, যেনে ধৰণৰ আমাৰ কাৰ্বি আংলঙৰ পৰাও অংশীদাৰ কৰিছে ঋতিকা ৰঙাংপী, আমাৰ ঝাৰখণ্ডৰ পৰাও কৰিছে আমাৰ ৰীতিশ কাশ্যপ, অসমৰ পৰাও কৰিছে মংগল নায়ক আৰু আমাৰ সৰুপথাৰৰ পৰাও কৰিছে আমাৰ ৰশ্মি কুৰ্মী। গতিকে আমি সকলোৱে তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ আৰু সকলো ৰাইজে নিমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকে আহিব আৰু আমি সকলোৱে আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ যে আপোনালোকে থাকি এই প্ৰগ্ৰামটো যাতে সুচাৰুৰূপে পালন হয় তাৰ বাবে আপোনালোকেও দিহা পৰামৰ্শ লৈ আমি সকলোৱে একত্ৰিত হৈ পেলাই নাচ গান কৰি আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। চিফ গেষ্ট কোনোবা অহাৰ কথা আছে নেকি? হয়, আমি নিমন্ত্ৰণ কৰিছোঁ কাৰ্বি আংলঙৰ CM তুলিৰাম ৰঙা আৰু যিমান আমাৰ অট'নমাছ কাউন্সিলৰ EM MSC MLA সকলোকে নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আশা দিছে আহিম বুলি কৈ, এতিয়ালৈকে তেওঁলোকে আহিব। গতিকে আমি তেওঁলোকৰ বাবে ৰৈ আছোঁ আৰু আশাবাদী আমি। গতিকে আমাৰ কাৰ্যক্ৰমবিলাক আমি কৰি যাম, বাকীখিনি আমি প্ৰগ্ৰাম পেলাই তেওঁলোকে আহিলে আমি মুকলি সভাখন আৰম্ভ কৰিম। ধন্যবাদ।